নমস্কাৰ মান্যবৰ মোক মানে মেছেজ কৰি আছে যে আমি ৰেপিডো জইন কৰিব খোজো মানে কি কৰিব লাগিব বুলি চ' আৰু মই জইন কৰিব পাৰিম নে নাই এনেকৈ সুধি আছে তো জইন সকলোৱে কৰিব পাৰিব একো প্ৰব্লেম নাই আপোনাৰ আধাৰ কাৰ্ড ড্ৰাইভিং লাইচেন্স আৰু গাড়ীৰ আৰচিখন লাগিব যদি ৰেজিষ্টাৰ কৰাতে কিবা প্ৰব্লেম হয় আপোনালোকে মোক সুধিব পাৰে মষ্ট ৱেলকাম মই যিমান পাৰোঁ সিমান ছাপোৰ্ট কৰিবলৈ আপোনালোকক চেষ্টা কৰিম আৰু মোৰ পৰা এটা ৰিকুৱেষ্ট থাকিব মানে যিসকলে মানে বেছি নাজানে মানে ভয় কৰে আৰু সেইসকলক পুৰা মই ছাপোৰ্ট কৰিম কিবা যদি হেল্প লাগে ওচৰত হ'লেতো লগ কৰি পেলাই আপোনালোকৰ ৰেজিষ্টাৰ কৰিব পাৰিম একো প্ৰব্লেম নাই দূৰত হ'লে আপোনালোকে কল কৰি পেলাই সুধি ৰেজিষ্টাৰ কৰিব পাৰিব তো এটা সৰু ৰিকুৱেষ্ট কৰিম যে আপোনালোকে মানে আগতীয়াকৈ মানে এপছটো লৈ পেলাই মানে ৰেজিষ্টাৰ নকৰিব মানে তাৰপিছত আপোনালোকে খুলিব নোৱাৰে তাৰপিছত মানে মেছেজ কৰি আছে তেনেকুৱাও আহিছে মোৰ ওচৰত আৰু তাৰপিছত মানে প্ৰব্লেম হয় ইমান নোহোৱা নহয় কিন্তু মানে ছেটিংটো মানে আৰু ফাৰ্ষ্টৰ পৰা মানে আহিব লাগে আৰু মানে কালেক্ট কৰাবিলাক মানে মিলাব লাগে অলপ অসুবিধা হয় আপোনালোকে আগতীয়াকৈ ৰেজিষ্ট্ৰেশ্যন নকৰিব যদি ভালকৈ নাজানে তো চ' এইখিনিয়ে আছিলে